নমস্কাৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰধান ধৰ্ম সংস্কাৰক কোন আছিল? উত্তৰ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ। শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি আছিল? উত্তৰ নৱবৈষ্ণৱ ধৰ্ম। জয়দৌল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই। অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীত। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ ছৈয়দা আনোৱাৰা তৈমুৰ। অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? উত্তৰ ভাস্কৰ বৰ্মন। অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা? উত্তৰ আৰ্য গোষ্ঠীৰ। সাহিত্যৰথী নামেৰে জনাজাত অসমৰ প্ৰখ্যাত সাহিত্যিকজনৰ নাম কি? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি? উত্তৰ ভানুমতী। অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান কোনখন? উত্তৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। অসম ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয়? উত্তৰ 17 অক্টোবৰ তাৰিখে। অসমৰ চৰকাৰী ভাষা কি? উত্তৰ অসমীয়া। ভাৰতৰ কোন ঠাইত সৰ্বপ্ৰথমে খাৰুৱা তেল আৱিষ্কাৰ হয়? উত্তৰ অসমৰ ডিগবৈত। অসমৰ প্ৰথম পুৰুষ স্নাতক কোন আছিল? উত্তৰ আনন্দৰাম বৰুৱা। অসমৰ কোনখন পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত? উত্তৰ নীলাচল পাহাৰত। অসমৰ ৰাজধানী দিছপুৰ হোৱাৰ পূৰ্বে অসমৰ ৰাজধানী ক'ত আছিল? উত্তৰ শ্বিলঙত। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।